Hi friends, Sumiz kitchenor an eti notun video loi ma ahilu. Aji moi ekebare সহজ পদ্ধতিৰে মটৰ পনীৰ পোলাও বনাব লৈছো। এই পোলাওটো বনাবলৈ মই জহা চাউল লৈছো। ইয়াতে 2 মুঠি জহা চাউল ভালকৈ ধুই পেলাই পানী তেনেকৈ তিয়াই ৰাখিছো। জহা চাউলৰ সলনি আপোনালোকে বাসমতি চাউল ব্যৱহাৰ কৰিব পাৰে। লগতে লাগিব কাটি লোৱা পিয়াজ। ইয়াতে মই মিডিয়াম সাইজৰ দুটা পিয়াজ লৈছো। মটৰ লৈছো। পনীৰ লৈছো। পনীৰখিনি মই আগতেকে কাটি ৰাখিছো। ড্ৰাই ফ্ৰুটছত কাজু বাদাম লৈছো, কিচমিচ লৈছো। লগতে লৈছো মিহিকে কাটি লোৱা আলমণ্ড, গৰম মছলা 2 খিলা তেজপাত, 4টা মান ইলাচি, 4টা মান দালচিনি আৰু 4টা লং। লগতে লাগিব পোলাও এসেন্স। প্ৰথমতে মই গেছটো অন কৰি ফ্ৰাই পেন এখন বহাই লৈছো। ইয়াতে অকণমান তেল দি দিছো। পনীৰখিনিত অকণমান নিমখ দি দিছো। এইখিনি ভালকৈ মিলাই লৈছো। এপিচকে পনীৰখিনি ফ্ৰাই পেনত দি দিছো। এইখিনি ৰঙাকৈ ভাজি ল'ব লাগিব। পনীৰখিনি ভাজা হৈ গ'ল। এতিয়া মই বাটি এটাত উঠাই ল'ম। এতিয়া গেছটো আকৌ অন কৰি প্ৰেছাৰ কুকাৰখন বহাই ল'লো। ইয়াতে মই 2 চামুচ ঘিউ দিছো। লগতে ইয়াতে মই পনীৰ ভাজি লোৱা তেলখিনিও দি দিছো। 2 খিলা তেজপাত দিছো। লগতে গোটা গৰম মছলা, দালচিনি, ইলাচি, লং দি দিছো। এইখিনি অকণমান লৰাই লৈছো। কাজুখিনি দি দিছো। আলমণ্ডখিনিও দি দিছো। আৰু কিচমিচখিনিও দিলো। এইখিনি কম গেছত অকণমান ৰঙাকৈ ভাজি ল'ব লাগিব। ইয়াতে মই 6-7টা মান গোটা জালুকো দিছো, কিন্তু জালুকটো দিয়াৰ ভিডিঅ' কৰা নহ'ল। ইয়াতে কাটি লোৱা পিঁয়াজখিনিও দি দিছো। পিঁয়াজখিনি অকণমান ভাজি ল'ব লাগিব। পিঁয়াজখিনি ভাজা হৈ গ'ল। ইয়াতে মই মটৰখিনি দি দিছো। এইখিনি ভালকৈ মিলাই লৈছো। ইয়াতে মই সোৱাদ অনুযায়ী নিমখ দিছো। 1 চামুচ মান চেনি দি দিছো। এইখিনি মিলাই লৈছো। ধুই থোৱা জহা চাউলখিনি ইয়াতে মই দি দিলো। এইখিনি অকণমান ভাজিব লাগিব। ইয়াতে অকণমান পোলাও এসেন্স দি দিছো। এইটো একেবাৰে অপচনেল হয়, নিদিলেও একো কথা নাই। ইয়াতে অকণমান পদুনা পাত দিছো। পদুনা পাত দিলে এই পোলাওটোৰ যিটো গোন্ধ ওলায় সেইটো বহুত বেছি ধুনীয়া হয়। ইয়াতে মই জোখমতে পানী দি দিম। এইখিনি ভালকৈ মিলাই লৈছো। ইয়াতে খুন্দি লোৱা আদাৰ ৰস দিছো। প্ৰায় 1 চামুচ মান দিছো। এইখিনি মিলাই লৈছো। ইয়াতে মই ভাজি লোৱা পনীৰখিনি দি দিছো। এইখিনি ভালকৈ মিলাই লৈছো। এতিয়া মই প্ৰেছাৰৰ ঢাকনখন মাৰি দিছো আৰু 2টা চিটি অহাৰ পিছত গেছটো অফ কৰি দিম। প্ৰেছাৰৰ চিটি গ'ল। এতিয়া ঢাকনখন খুলি চাইছো। মোৰ এই মটৰ পনীৰ পোলাওখিনি হৈ গ'ল। বাটি এটাত এনেকৈ পোলাওখিনি দি দিছো। এতিয়া প্লেটখনত এনেকৈ উলিয়াই ল'ম। ওপৰতে মই পদুনা পাত এটা দি সজাই দিছো। মোৰ এই মটৰ পনীৰ পোলাও ৰেডি হৈ গ'ল। চাওক কিমান ধুনীয়া হৈছে দেখিবলৈ। এই পোলাওটো খুবেই সিম্পল হয় আৰু খাবলৈও বহুত বেছি ভাল হয়। আজিৰ এই ৰেচিপিটো আপোনালোকে এবাৰ হ'লেও বনাই চাবচোন। আশা কৰোঁ আপোনালোকে খাবলৈ ভালেই পাব।
এই ৰেচিপিটো চাই যদি ভাল লাগিছে প্লিজ কমেণ্ট কৰিব নাপাহৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব যাতে মোৰ আহিবলগীয়া ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে। আকৌ লগ পাম আন এটা নতুন ৰেচিপিৰ সৈতে, তেতিয়ালৈকে বাই বাই।